নিজাংকিলা কয় বোলে সোণোৱাল কছাৰী নেজাং বুলি নকবা ইমান ধুনীয়া মিঠা চোকা মদ দেই কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালে কৈ আছোঁ মই আজি এখন অতি ধুনীয়া অতি নিভাঁজ সোণোৱাল কছাৰী গাঁৱত আহিছোঁ বলক আমি এখন সোণোৱাল কছাৰী গাঁৱলৈ যাওঁ এখন গাঁও দেখিছে এখন গাঁৱৰ নাম কি হয় নপথাৰ নপথাৰ এই গাঁওখনৰ নাম হৈ গ'ল নপথাৰ ইয়াত আপোনালোকে একদম মানে নিভাঁজ সোণোৱাল কছাৰী যি জনগোষ্ঠী আছে তেওঁলোকক দেখিব আৰু এই গাঁৱৰ যিটো পৰিৱেশ এইটো পৰিৱেশ নেদেখে মানে চবতে ইমান ধুনীয়াকৈ বহি তেওঁলোকে কথা পাতি আছে মদেনো খাই অলিয়া মদেনো খাই বলিয়া মদতে ঐ লাগিলে পক মোৰে ঐ আই মদতে ঐ বলিয়া মদতে ঐ দিছিলে মহক গাঁওখনত আহি সোণোৱাল কছাৰী মানে আইতা মহিলাক লগ পাইছোঁ তেওঁলোকৰ কথাৰ কোৱাৰ এটা ঠাঁচ আছে আৰু সেই ঠাঁচটো খুব ভাল লাগে মোৰ কি আপোনাৰ নামটো কি বিৰলা সোণোৱাল অঁ আপোনালোকৰ মানে কি খাদ্যাভাস থাকে খাই কিবা কিবি মদ খাই ডাইৰেক্ট এতিয়া খাই আহিছে সঁচাকৈ কৈছোঁ আৰু মদ সাজ আছে নাই বাৰু এতিয়া মোক দেখুৱাব পাৰিব নাই আপোনালোকে যদি দেখুৱাব চাওঁ দেখুৱাই দিয়কচোন ক'ত আছে বলক আপোনাৰ লগত যাওঁ দেখুৱাই বলক দিম কিবা এটা মই কিবা এটা দিম বলক দিব লাগিব নিদিলে নহ'বনে দিব লাগিব মই নাখাওঁ মই জাষ্ট চামহে আপুনি কেনেকৈ বনায় সোণোৱাল কছাৰী তেওঁ কৈছে যে সোণোৱাল কছাৰীসকলে মানে সাজ খায় খাই আহিছে সদায় খায় নেকি ডেইলি খাব লাগে আমি পূজাত দিব লাগে সান্তনিখিনি যে আমি এনেকুৱা সেই সাজে দিম সেইটো মেইন বস্তু এইখন চাওক আমি দেখুৱাইছোঁ সোণোৱাল কছাৰী গাঁওখনত আহি আমাৰ খুব ভাল লাগিছে খুব সহজ হ'ল মানুহ সোণোৱাল কছাৰীসকল বেকৱাৰ্ড নহয় সহজ হ'ল কিন্তু আপোনালোক ভাল লাগিছে সোণোৱাল কছাৰী এখন মানুহ নিভাঁজ মানুহৰ ঘৰ এইগৰাকী আইতা সাজ অকণমান আনি দিয়ক অঁ এইটোত কি আছে এইটোত গম পাইছোঁ ইয়াত মানে কি চাউলৰ পৰা বনাই নেকি চাউল আৰু সাজৰ দৱাই পিঠা অঁ এইটো চেপিব লাগে চেপি কেনে মদ হৈ যায় সৰু ল'ৰা ধেৰ আছে এইটো কি চেকে নেকি ইয়াত চেকি চাককচোন চেকক কেনেকৈ চেকে চাওঁ আচ্ছা এইটো তেওঁলোকে মানে গধূলি সময়ত সদায় খায় সোণোৱাল কছাৰীসকলৰ এইটো মেইন খাদ্য আৰু ক'ব গ'লে সোণোৱাল কছাৰী নেজাং বুলি নকবা এই চোলাই মই চাপানী সলনি মদৰ বাতিকে দিয়ে কিয় নহয় বা চাপানী সলনি মদৰ বাতিকে দিয়ে এনেকে চেপে এফালে বিহু ওলাই গৈছে খাব পাম বুলি এফালে এজনক খাব পাম বুলি ফূৰ্তি ওলাই এয়াই একদম মানে প্ৰকৃত সুখী জীৱন মানে মতলব নাই পৃথিৱীৰ লগত দিনটো কাম কৰিব গধূলি হ'লে হাত চেপিব খাব গান গাব মদেনো খাই উলিয়া মদেনো কাম বুলিয়া মদেনো চাকিবলৈ খাই মদখিনি চাকিছ মদেনো হয় এবেলি মদেনো তেওঁলোকে চেকিলে এতিয়া খাব অকণমান খাই দেখুৱাওক অকণমান আপুনিয়ে খাই দেখুৱাওক এইটো সোণোৱাল কছাৰীসকলৰ মেইন পৰম্পৰা হয় খাই দেখুৱাওক ইমান ধুনীয়া মিঠা চোকা মদ দেই মদ নেখালে নোৱাৰোঁ থাকিবলৈ নোৱাৰোঁ কয় ন নোৱাৰোঁ থাকিবলৈ মদ খালে খাবই মন যায়চোন গান এটা গাই দিয়কচোন কিবা এটা মদেনো খাই অলিয়া মদেনো খাই বলিয়া মদতে ঐ লাগিলে পক মোৰে ঐ আই মদতে ঐ বলিয়া মদতে ঐ দিছিলে মহক চাওক এয়া সুখ প্ৰকৃত না বহুত ডাঙৰ কিবা টকা লাগে না গাড়ী লাগে না বহুত ঘৰ লাগে মতলব নাই ইমান সুখী জীৱন এইবোৰ জীৱন আপুনি মানে কল্পনা কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে তেওঁলোকৰ কথা কোৱাৰ এটা ঠাঁচ আছে
ঐ গালি পায় যে মানুহক কেনেকৈ গালি পায় সোণোৱাল কছাৰীসকলে বাপে মোৱাটো কুলক্ষণীয়াটো আমানকে মাতিছে যাব নোৱাৰা কুকুৰটো শুনি পোৱালটো আৰু কি বুলি কয় হুই কিলা বুলি কিবা এটা কয় যে নাই 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 মোটাখিনিয়ে কয় কি বুলি কয় ল'ৰাটো আজি বাপে মাৰিব দেই মোক মাৰিবতো মাৰিব কয় মাৰিব নেজালে যে গৰুকেইটা নানলে আকৌ তহঁতে বাপেৰে মাৰিব কয় কি বুলি কয় কি বুলি কয় গৰুকেইটা কেলে নানতে কেলা তই সপালো কেলা বাহনটোকো মাহক দতলেকা সেনেকৈ কয় নেকি এইটো অবজেক্ট এফালা সেইটো কেনেকৈ ক'ব আপোনালোকৰ ভাষাত এদিকে ল'ৰাটো বাপেৰে মাৰিব গুৰু নানিলে নেবাদলে মই নাযাওঁ এতিয়া সেইটো কেনেকৈ ক'ব আপোনালোকৰ ভাষাত ল'ৰাটোৱে নেযাং বোলে মই নাযাওঁ বুলি ক'লে কেনেকৈ ক'ব যাম নহয় আৰু যাম নহয় আৰু কি বুলি কয় নিজাং কিলা নিজাং কিলা কয় বোলে বল খেলচং যে কি বল খেলিছং যাম নহয় আৰু মাৰক মাৰিলো যাম মাৰক নহয় আৰু বাপেৰে মাৰিব তোক স্কুলত মই তোমাক ভাল পাওঁ সেইটো কেনেকৈ ক'ব কছাৰী ভাষাত আপোনালোক কথিত তোক বাও পাং মানে আহিবি নহয় ক কেলা আহিবি না তোক বাও পাং নহয় তোক ভাল পাওঁ তাৰমানে মই সোণোৱাল কছাৰী ভাষাত যদি মই কথিত ভাষাত কোনোবা এজনী ছোৱালীক প্ৰপ'জ কৰোঁ মই তোক বাও পাং ক'ব লাগিব এই কি ধুনীয়া মানে এয়াই নিভাজ তেওঁলোকৰ কথা বতৰা থকা শৈলী খোৱা বোৱা এইবিলাক মানে নেকি বাঘৰ লগত খেলা কৰে নেকি হা মই বাঘৰ মানে আমাৰ ইয়াত বাঘ পূজা বুলি কয় যে সোণোৱাল কছাৰী মৰে কৈছোঁ আজি আপুনি বাঘ হয় সঁচা বাঘ নহয় তাৰমানে সঁচাই ক'ব বাঘ হ'ব পাৰে মই সঁচা বুলি ভাবিছিলোঁ আকৌ দেখাব পাৰিম হা দেখুৱাওকচোন চাওঁ বাঘৰ এক্টিং কৰি দেখুৱাওক হয় অঁ বাঘৰ এক্টিং কৰিব এতিয়া চাওক মানুহজনে এই চাওক ৱাও হাবিত পূজাটো কৰে তেতিয়া এনেকুৱা কৰে বহুত দীঘল হৈ গ'ল ভিডিঅ'টো গতিকে মই আজি ইমানতে সামৰিছোঁ নেক্সট পাৰ্ট এটা মই সোমবাৰে আপলোড কৰিম তাত মই সোণোৱাল কছাৰী বহুত ধুনীয়া কিছুমান বস্তু দেখুৱাম যিবোৰ চাই আপোনালোকে ভাল পাব গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক